আমাৰ 16 নৱেম্বৰত লাইখুটা স্থাপন হ'ব আৰু বাকী যিখিনি আমাৰ সাব কমিটি বা আমাৰ বিভিন্ন যি কৰ্মসূচী লোৱা হৈছে সেইখিনি কামো যথেষ্টখিনি আমাৰ আগবাঢ়িছে। এতিয়া আমি আমাৰ গোটেই জিলাখনৰে আচলতে সকলো শাখাই ইয়াত অংশগ্ৰহণ কৰি কেইবালানিও আমাৰ আলোচনা হৈছে। আপোনালোকে জানে যে ৰাজ্যিক সভাপতিগৰাকীও ইয়াত আহি উপস্থিত হৈ আমাৰ যিখিনি কমিটিখন বনাই দিব লাগে সেইখিনি বনাই দিছে আৰু আমাৰ অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা সাব কমিটি কামো আমাৰ সম্পূৰ্ণ হৈছে। তাৰোপৰি আমাৰ যিখিনি কাম আচলতে ঠিকাদাৰৰ জৰিয়তে কৰাব লগা কাম সেইখিনিও আমাৰ টেণ্ডাৰ কল হৈ গৈছে আৰু এলটমেণ্টৰো শেষ পৰ্যায়ত আছে যে সেই কামখিনিও দিয়া হ'ব। আৰু আমি নিজাববীয়াকৈ আচলতে আমাৰ অভ্যৰ্থনা সমিতিখনে কিছু কাম কৰিব। আমাৰ যেনেকৈ মূল মণ্ডপ, সেই মূল মণ্ডপ ভাগৰ কাম আমাৰ কমিটিখনেই কৰিব আৰু সেইটো স্থানীয়ভাৱে আমি মানুহৰ লগত যোগাযোগ হৈছে। এইবাৰ আমি খেৰ, বাঁহ আৰু চোৱা গছৰ খুঁটাৰে মেইন মণ্ডপৰ কামখিনি কৰিবলৈ লৈছোঁ আৰু আমি যিমান পাৰি সুন্দৰকৈ সজাই পৰাই তুলিবৰ কাৰণেও বিভিন্ন পৰিকল্পনা কৰা হৈছে আৰু থলুৱা আমাৰ শিল্পীসকলো আছে, ভাস্কৰ্য শিল্পীও আছে, যে তেওঁলোকে বিভিন্ন চিন্তা চৰ্চাৰে এটা নতুন ৰূপ দিবৰ কাৰণে যেনেকৈ ধেমাজিত টকৌ পাতেৰে মেইন মণ্ডপ কৰিছিলে, আমাৰ ইয়াত পুলু খেৰৰ জৰিয়তে চোৱা গছৰ খুঁটা, বাঁহৰ খুঁটাৰ জৰিয়তে তেনেকৈ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। আৰু যিমান পাৰি আমাৰ থলুৱা শিল্পীসকলৰ হাতৰ কামৰ প্ৰতিফলন ইয়াত হ'ব। বাঁহ বেতৰ পৰা আৰম্ভ কৰি আৰু আমি আমাৰ যিখিনি ফুল চুলো আছে সেইখিনি ক্ষেত্ৰতো তেনেকৈ আয়োজন কৰিছে। গতিকে থলুৱাৰ কৃষ্টি সংস্কৃতি বা থলুৱাভাৱে শিল্পীসকলৰ যিবিলাক আমাৰ প্ৰতিভা আছে সেই প্ৰতিভাৰ প্ৰতিফলনো এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৰাজ্যিক অধিৱেশন 6, 7, 8 ফেব্ৰুৱাৰীত হ'ব, তাত সকলোখিনি প্ৰতিফলন হ'ব। আৰু আতিথ্যত এনেও আমাৰ জামুগুৰি অঞ্চলৰ সুনাম সমগ্ৰ অসমতে আছে। গতিকে আতিথ্যৰ ক্ষেত্ৰতো আমি যিখিনি আয়োজন কৰিছোঁ, আমাৰ কোমল চাউল, চিৰা, দৈ, আমাৰ থলুৱাভাৱে ইয়াত উৎপাদন হোৱা গুড় আৰু আমি ভৰলীপৰীয়া কন্যাকা বহুমুখী পামে যিখিনি শাক চব্জি লাগিব, সেই শাক চব্জিখিনি ইতিমধ্যে আমি আৰম্ভ কৰিয়ে দিলোঁ খেতি। আমি ইতিমধ্যে কবি চবি দিছোঁৱেই, আলু খেতিও আলুও আমি দিছোঁৱেই। গতিকে ইয়াত আমাৰ গোটেইখিনি ইয়াতে উৎপাদন হোৱা আৰু আমি জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰা এই কথাখিনিত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। গতিকে আমাৰ স্থানীয় জহা চাউলৰো এসাঁজ খুৱাম বুলি তেনেকৈও ভাবিছোঁ যে আমি যাতে সকলো প্ৰকাৰে ভকতসকলক সন্তুষ্ট কৰিব পাৰোঁ আৰু জামুগুৰিৰ যি ঐতিহ্য আছে, যি সন্মান আছে, সেইখিনি ৰক্ষা কৰিবৰ কাৰণে শোণিতপুৰ জিলাৰ ফালৰ পৰাও বিভিন্ন শাখাই ইয়াত সহযোগিতা সুন্দৰকৈ আগবঢ়াইছে আৰু তেওঁলোকেও এটা জিলাখনৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে, জামুগুৰিৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে সকলোৱে উঠি পৰি লাগিছে। এতিয়া মই কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছোঁ। মই বিধায়ক হিচাপে আচলতে য'তে হয় জনপ্ৰতিনিধিগৰাকী কাৰ্যকৰী সভাপতি তেওঁলোকৰ নিয়ম মতে হয়। তেওঁলোকৰ মূলৰ পৰা সভাপতি থাকে আৰু কাৰ্যকৰী সভাপতি জনপ্ৰতিনিধিগৰাকীক দিয়ে। গতিকে সেই হিচাপে মই কাৰ্যকৰী সভাপতিৰ দায়িত্বত লৈ সকলোৰে সহযোগত যিমান পাৰি সুন্দৰকৈ এই অধিৱেশনখন উদযাপন কৰিবৰ কাৰণে ময়ো প্ৰস্তুত হৈছোঁ। যদিও নিৰ্বাচন সমাগত, বিহুৰ আগতে নিৰ্বাচন হ'ব, কিন্তু ফেব্ৰুৱাৰীত এই গোটেই কাম কাজখিনি সুন্দৰকৈ কৰিবৰ কাৰণে আমি যিখিনি যেনেধৰণে প্ৰস্তুত হ'ব লাগে সেইমতে হৈছোঁ আৰু আমি নিশ্চয় আশা কৰিছোঁ নেদেখাজনৰ আশীৰ্বাদ থাকিব, ৰাইজৰ সম্পূৰ্ণ সহযোগিতা থাকিব। আমাৰ জিলাখনৰ সকলোৱে এইটো এটা সন্মানৰ প্ৰশ্ন হিচাপে লৈছে, জিলাৰ যি শাখা সমিতি আছে
যিবিলাক সভা সমিতি হৈ আছে মই দেখিছোঁ আমাৰ সভাপতিগৰাকীৰ নেতৃত্বত সুন্দৰ সহযোগিতা সকলোৰে ঢেকীয়াজুলিৰ পৰা আমি যদি চতিয়ালৈকে চাওঁ সুন্দৰকৈ সহযোগিতা গহপুৰৰ ফালৰ পৰাও তেনেকৈ পোৱা হৈছে। গতিকে আমি এখন সৰ্বাংগ সুন্দৰ অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে এটা সপোন লৈ আগবাঢ়িছোঁ। ইয়াক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আপোনালোক সকলোৰে সহযোগিতাও লাগিব। গতিকে প্ৰচাৰ মাধ্যম যাতে আমি সুন্দৰকৈ এই বাৰ্তাবিলাক যায় তাৰ কাৰণে আপোনালোকৰ আন্তৰিক সহযোগিতাও আমি কামনা কৰিলোঁ। গতিকে আমি এতিয়া এই অধিৱেশনৰ প্ৰস্তুতি যিটো গতিৰে আমি আগবাঢ়িছোঁ সকলোৰে সহযোগিতাত এখন সফল অধিৱেশন অনুষ্ঠিত কৰিব আমি সক্ষম হৈছোঁ। আৰু ইতিমধ্যে আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো এই অধিৱেশন সম্পৰ্কত আমি দুইলানি আলোচনা ইতিমধ্যে কৰিছোঁ। আমাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিছোঁ যে চৰকাৰৰ সদিচ্ছা আছে, আন্তৰিকতা আছে। চৰকাৰৰ ফালৰ পৰাও আমি বিচৰা ধৰণে সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে আৰু আমি ইতিমধ্যে কৰ্মক্ষেত্ৰত আগবাঢ়িছোৱেই। গতিকে সহযোগিতাৰ প্ৰতিফলন হৈছে। গতিকে আমি বিজুলী বাতি কেনেকৈ হ'ব, আমাৰ পানী যোগান আঁচনি কেনেকৈ হ'ব, খৰি চৰিৰ ব্যৱস্থা কেনেকৈ হ'ব, এই গোটেই কথাখিনি আমি আচলতে আগুৱাই নিবলৈ সক্ষম হৈছোঁ বা আগবাঢ়ি আমি গৈ আছোঁ। খালি আজি আপোনালোকক আমাৰ এই অগ্ৰগতি সম্পৰ্কত এইখিনি অৱগত কৰিলোঁ আৰু আপোনালোকেও দিহা পৰামৰ্শ সহযোগিতা সকলো আগবঢ়াব বুলি আপোনালোক সকলোলৈকে আমি অনুৰোধ কৰিলোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনখনি ৩৬টা বৰ্ষৰ পিছত আমি অনুষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। হয়তো এই অধিৱেশন ভাগ অনাগত সময়ত আমাৰ নিচিনা ৬০ৰ ঊৰ্ধৰ মানুহখিনিয়ে আমি নাপাম আৰু সেইকাৰণেই ৬০ৰ ঊৰ্ধৰ মানুহখিনি এই অধিৱেশনখনক লৈ যথেষ্ট আহ্লাদিত আৰু যথেষ্ট তেখেতসকলে উৎসৰ্গিতভাৱে এই অনুষ্ঠানটিত গোটেই শোণিতপুৰ জিলাখন লাগিছে। আকৌ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমানবিলাক অধিৱেশন এতিয়ালৈকে ৯৪খন অধিৱেশন অনুষ্ঠিত হৈ গৈছে আৰু এই অধিৱেশনবিলাকৰ সফলতাৰ আঁৰত বিশেষকৈ সেই জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সকলোৰে সহযোগত সম্পাদন হৈছে। আৰু এই ক্ষেত্ৰত আমিও ভাবিছোঁ যে ৯৫ সংখ্যক অধিৱেশন ২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ যিহেতু ৬, ৭, ৮ হ'ব, গতিকে আমি নিশ্চয়কৈ আমাৰ সমগ্ৰ জিলাখনৰ ধৰ্ম ভাষা জাতি বৰ্ণ নিৰ্বিশেষে মানে সকলোৰে সহযোগিতা আমি বিচাৰিছোঁ আৰু এই আপাহতে আমি সাংবাদিক বন্ধুসকলৰো আমাৰ আন্তৰিক সহযোগিতা আমি কামনা কৰিছোঁ। ১৬ নৱেম্বৰ আমাৰ লাইখুটা বুলি কোৱাৰ লগে লগে আমাৰ যিটো মূল মণ্ডপ হ'ব, মূল মণ্ডপৰ আমাৰ এইটো প্ৰথম মানে কাৰ্য আৰু সেইটো যথেষ্ট মাংগলিকভাৱে আমি উদযাপন শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰে। গতিকে ১৬ নৱেম্বৰত আমাৰ লাইখুটা স্থাপন হ'ব। আমাৰ পদাধিকাৰ শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা বাপজনাই সেইদিনা আমাৰ লাইখুটা স্থাপন কৰিব। আকৌ আমাৰ যিটো মুকলি সভা 11:30 বজাত হ'ব। আমি আকৌ এটা ভাবিছোঁ যে শোণিতপুৰ জিলাৰ আমাৰ যিটো গৰিমা ঐতিহ্য যাতে আমি উদ্ভাসিত কৰিব পাৰোঁ তাৰ প্ৰত্যাশাৰে এটা আমি শীৰ্ষ গীতৰ ব্যৱস্থা আমি কৰিছোঁ আৰু এই শীৰ্ষ গীতৰ বিশেষকৈ কথা আমাৰ জামুগুৰি অঞ্চলৰেই ৰঞ্জন বৰুৱা, আকৌ ইয়াৰ মানে সুৰ নিৰগাইছে আমাৰ বিদ্যাসাগৰে আৰু সেইদিনাই আমি আমাৰ সংস্কৃতি গৱেষণা পৰিষদৰ সভাপতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰপ্ৰাণ বৰাই সেই শীৰ্ষ গীত ভাগ উন্মোচন কৰিব। আমি সেই অনুষ্ঠানটোত বিশেষকৈ সমগ্ৰ অসমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আওতাত থকা বিভিন্ন জিলা ইয়াত অংশগ্ৰহণ কৰিব। আমি শোণিতপুৰ জিলাৰ গোটেই প্ৰায়খিনি মানুহ ইয়াত উপস্থিত হ'ব। আমি প্ৰায় ১৫,০০০ মানুহ উপস্থিত হ'ব বুলি আমি আশা কৰিছোঁ।